মোৰ এটা ফোন প্ৰমোদ বড়োৰ তাত যায়, এটা ফোন হাগ্ৰামা মহিলাৰ তাত যায়। मामाया प्रमोद सारनोबो फन हरो, हाग्रामा सारनोबो फन हरो जाहैदों। दा लोगोसे डायनामिक लिडार प्रमोद बर' सारा माखासे बिबुंथि होदों, मामानिखौ आं थोद्रायनो नोंथांमोना। মোৰ এটা ফোন প্ৰমোদ বড়োৰ তাত যায়, এটা ফোন হাগ্ৰামা মহিলাৰ তাত যায়। তাৰমানে আৰু কি পাৱাৰ লাগে কওক? তৃতীয় ফোনটো অমিত শ্বাহ, 4 নম্বৰ ফোনটো কংগ্ৰেছ। তাৰমানে মোতকৈ পাৱাৰফুল মানুহ এই ভাৰতত কোন আছে? মই অমিত শ্বাহকো ডাইৰেক্ট ফোন কৰিব পাৰোঁ, কংগ্ৰেছকো ফোন কৰিব পাৰোঁ, আৰু বিটিআৰতো হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়োক 2খন হাতত ধৰি লৈ খোজকাঢ়িব পাৰোঁ। মোৰ লগত যুঁজ বাগৰ নকৰে। কালি তেওঁৰ মুখেদি ওলাই গ'ল নে নাই যে ইলেকশ্যন হোৱাৰ আগতে আমি হাৰিলোঁ, কাৰণ তেওঁৰ 4টা ফোন, এটা প্ৰমোদ বড়োৰ লগত, এটা হাগ্ৰামা মহিলাৰীৰ লগত। বিটিএডিত যদি প্ৰমোদ বড়োৰ লগতো কাৰোবাৰ ভাল থাকে, হাগ্ৰামা মহিলাৰীৰ লগতো ভাল থাকে, তাৰমানে অসম বিধানসভাত তেওঁ 15টা চিট পাবনে নাই? তাৰপিছত ইলেকশ্যন ক'ত থাকিব? অমিত শ্বাহৰ লগত যদি ফোন থাকে, তাৰমানে তেওঁ ভাৰতৰ তৃতীয় চতুৰ্থ শক্তিশালী ব্যক্তি হ'ল নে নাই? আকৌ যদি কংগ্ৰেছৰ লগতো ফোন থাকে, অৱশ্যে আছে, মই মিছা নকওঁ, কংগ্ৰেছৰ লগত ডাইৰেক্টলি আছে। যদি কংগ্ৰেছৰ লগতো থাকে, তাৰপিছত এইবিলাক কষ্ট কৰি কিয় ঘূৰি ফুৰিব লাগে? তেওঁতো নিজেই ক'লে মই কিমান পাৱাৰফুল। তেওঁ কৈছে যে ভৱিষ্যতে কংগ্ৰেছলৈ অহাৰ সম্ভাৱনা আছে। ভৱিষ্যতলৈ কংগ্ৰেছ বিজেপিত অহাৰ সম্ভাৱনা আছে। কংগ্ৰেছ ক'ত থাকিব এইটো ইলেকশ্যনৰ পিছত? মোকতো অজেয় কৰি দিলে, অজেয়, অপৰাজেয়। আৰু ইমান মইতো বিজেপিৰ মানুহে ইমান মোৰ প্ৰশংসা নকৰে। আজিলৈকে বিজেপিৰ মানুহে মোক ইমান প্ৰশংসা কৰি পোৱা নাই। গতিকে তেওঁৰ মুখত যে মোৰ প্ৰশংসাখিনি ওলাল, মইতো ভাবোঁ ভগৱানে তেওঁৰ জিভাত দি দিছে। বা বেমাৰ হলে ই নাই, ঠিক আছে। হাগ্ৰামাটো জিতা জাকটা একদম ভালকে ঘূৰি আছে। আসল কথাটো হ'ল তেখেতে আমাৰ লগত মোকাবিলা কৰিবলৈ হিম্মতে নাছিলে যোৱা 5 বছৰত। চাওক, আপোনালোকে মুখ্যমন্ত্ৰীৰ কথা, অমুকৰ কথা সুধি আছে। মোক কি সুধিব লাগে সোধক। অকল মই কাৰোবাৰ কথাটোকে এনচাৰ দিব লাগে না মোৰ কথাটোও ক'ব লাগে? নহয় জানো কথাটো? এতিয়া আপুনি এটা দায়িত্ব লৈ আছে, আপোনাৰ কামটো ভাল হৈছে না বেয়া হৈছে এইটোও সোধক। অকল যদি মই বেলেগৰে এনচাৰ দি থাকিব লাগে, এইটো কেনেকে হ'ব? কিন্তু এটা চৰ্চা চলিছে, আপুনি হাগ্ৰামা মহিলাৰীক সমালোচনা কৰে কিন্তু মুখ্যমন্ত্ৰী সমালোচনা নকৰে। চাওক, সমালোচনাটো কৰাটোৱে আমাৰ ৰাজনীতি একমাত্ৰ দায়িত্ব নহয়। মই হাগ্ৰামা মহিলাৰীকো নকৰোঁ, তাক দাদা বুলি কওঁ মই। আপোনালোকে দেখিছে, মইতো তাক শ্ৰদ্ধা কৰোঁ, সি মোক নকৰে, কিন্তু মই একো মানুহ হিচাপে মই চাওক, এইটো আপোনালোকে ওলাওক, কিয় নিৰাপত্তা দিছে, কিয় দিয়া নাই। মইতো আৰু না উকিল না হাকিম না কি। মোক আপোনালোকে ইমান চেপি সুধিলে মোৰ পৰা একো নাপাব, বুজিছেনে? লাহে লাহে কৰিম, ৰেডি হৈ আছে। 40 জন ৰেডি হৈ আছে, কিন্তু তেখেতৰ নিচিনা ইমান ভয়তৰ নহয়। 5 বছৰ কাউন্সিলতে নাহিল দেখোন, কি ৰাজনীতি পাতিব? এতিয়া আপুনি কাউন্সিলৰ ইলেকশ্যন খেলি 5 বছৰ কাউন্সিলৰ ভিতৰত একবাৰ নাযায়, কেনেকে MCLA হ'ব? এইটো চিফ হৈ আহিব বোলে তেখেতে। ঠিকে আছে, 5 বছৰটো কি আছিলে? 5 বছৰটোতো বুঢ়া আঙুলি দেখালে না। চিষ্টেম এজনত জিকি পেলাই আপুনি চিফ হৈহে আহিব, মুখ্যমন্ত্ৰী হৈহে আহিব, প্ৰাইম মিনিষ্টাৰ হৈহে আহিব, নহ'লে আপুনি ইলেকশ্যন জিকি তাতে এছেম্বলিত নাযায়। ভাৰতত তেনেকুৱা নজিৰ আছে নেকি? কোনোবা কোৰ্টত থাকিলে সি নাহে, কোনোবা বেমাৰ হ'লে ই নাই, ঠিক আছে। হাগ্ৰামাটো জিতা জাকটা একদম ভালকে ঘূৰি আছে। আসল কথাটো হ'ল তেখেতে আমাৰ লগত মোকাবিলা কৰিবলৈ হিম্মতে নাছিলে যোৱা 5 বছৰত। মুখ্যমন্ত্ৰীৰ প্ৰতিখন মিটিঙতে কৈছে যে বিটিআৰৰ যিখিনি জনগণ আছে, প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ নাগৰিক। চাওক, আপোনালোকে মুখ্যমন্ত্ৰীৰ কথা, অমুকৰ কথা সুধি আছে। মোক কি সুধিব লাগে সোধক। অকল মই কাৰোবাৰ কথাটোকে এনচাৰ দিব লাগে না মোৰ কথাটোও ক'ব লাগে? নহয় জানো কথাটো? এতিয়া আপুনি এটা দায়িত্ব লৈ আছে, আপোনাৰ কামটো ভাল হৈছে না বেয়া হৈছে এইটোও সোধক। অকল যদি মই বেলেগৰে এনচাৰ দি থাকিব লাগে, এইটো কেনেকে হ'ব? কিন্তু এটা চৰ্চা চলিছে, আপুনি হাগ্ৰামা মহিলাৰীক সমালোচনা কৰে কিন্তু মুখ্যমন্ত্ৰী সমালোচনা নকৰে। চাওক, সমালোচনাটো কৰাটোৱে আমাৰ ৰাজনীতি একমাত্ৰ দায়িত্ব নহয়। মই হাগ্ৰামা মহিলাৰীকো নকৰোঁ, তাক দাদা বুলি কওঁ মই। আপোনালোকে দেখিছে, মইতো তাক শ্ৰদ্ধা কৰোঁ, সি মোক নকৰে, কিন্তু মই একো মানুহ হিচাপে মই তেখেতক শ্ৰদ্ধা কৰোঁ। কিন্তু ছাৰ, নেক্সট যদি আপোনাৰ চৰকাৰ গঠন কৰে, তেতিয়া প্ৰিয়া বসুমতাৰীৰ পিতৃ মাতৃক ন্যায় দিব আপুনি চেষ্টা কৰিবনে? লাফিকুল হত্যাৰ ন্যায় পাইছে? ক'ত আছে? লাফিকুল হত্যাকাৰীবিলাক ক'ত লুকাই আছে? ন্যায় পাব নালাগে? লাফিকুল হত্যাকাৰীবিলাকে পাব লাগে নালাগে? তো আপোনালোকে প্ৰিয়া বসুমতাৰীক ইমান মৰম দেখাইছে, আজি লাফিকুলকো অলপ দেখাওকচোন 2 মিনিট। আৰু বেলেগ হত্যাবিলাক, বড়োলেণ্ডতো আৰু এনেকুৱা বহুত হত্যা আছে, মই আপোনালোকক গোটেই লিষ্ট দিব পাৰোঁ, অগণন লিষ্ট দিব পাৰোঁ। মই কৈছোৱে, জগজিৎ শইকীয়াৰ হত্যাকাৰী ক'ত লুকাই আছে?
ন্যায় লাগে নালাগে আপোনালোকৰে সাংবাদিক হয়, সাংবাদিক বন্ধু হয়, আপোনালোকে কালি আন্দোলন আৰম্ভ কৰি দিয়ক জগজিৎ শইকীয়াৰ ন্যায় লাগে বুলি কেনে। কিয় কৰা নাই আপোনালোকে? কোনোবাই বনাই দিব ৰাজনীতিক টপলাটো, সিটোকে থ্ৰ' কৰি থাকিব, এইটো নহয়। নিজেও অলপ জাজ কৰক, সমাজখন এটা সঠিক পথত আগবাঢ়ি নিব লাগিব। ইয়াত কোনোবা হাগ্ৰামাই দুটা কথা কৈছে, প্ৰমোদ বড়োই দুটা কৈছে, সিখন ইটো দি সমাজ নহয়। সমাজখনক আগুৱাই নিব লাগিলে ন্যায় অন্যায়টো প্ৰতিষ্ঠা কৰিব লাগিব, কোনটো ন্যায় কোনটো অন্যায়। কোনোবা এটা ইছ্যু ওলাই দিব, সিটোহে যদি চানচানি নিউজ কৰে। আপোনালোকেও 10 বছৰ সাংবাদিকতা কৰিলে, বদলেন খান কোনফালে গতি কৰি আছে, 15 বছৰ সাংবাদিকতা কৰিলে, কোনফালে গতি কৰি আছে, এই বিষয়টো চাওক। এনে মোৰ পৰা দুটা কথা ওলাই সিটো চানচানি নিউজ কৰিব, বজাব, হাগ্ৰামা আহিলে দুটা কথা কৈ দিব, মুখ্যমন্ত্ৰীক দুটা কথা কৈ দিব, এনেকৈ কিয় যাই থাকে? এটা ডাইৰেকশ্যন লওকচোন আপোনালোকে। ইলেকশ্যন আগবঢ়া আৰু আমি চবতো দিবলৈ চেষ্টা কৰি আছোঁ আৰু মেক্সিমাম লেভেলত আমি কাম কৰি আছোঁ। যদি হৈ যায় চব এপইণ্টমেণ্ট দি দিম। থেংক ইউ।